খবৰ আপোনালোকক সকলোৰে ভালে আছে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰক কি কৰি আছা দেই হা কি কৰি আছা এইফালে আমাৰ বেটিক কাঠলৰ গুটি শুকাই দিছে মানে আমাৰ মায়ে শুকাই দিছিল কিন্তু বেটিকোতে অস্তানি মাৰবা আহিছে কাঠৰ গুটি মেলি দিয়া আৰু আৰু লেতেৰাগিৰি বাচে অঁ লেতেৰা বোলে সি গৈছি যা আজি বতৰটো তামাম ৰ'দ দিছে একেবাৰে ৰাতিপুৱা অলপ পানী পৰিছিল ইমান পানী পৰিছিল এইবাৰ আৰু পট কৰি পানী গছাৰিয়া এইবাৰ ৰ'দে দিব লাগছে ইমান ৰ'দ আৰু এইখান হৈছে মোৰ মোবাইলৰ পৰা তোলা ফটো কেনেকুৱা হৈছে জনাব আপোনালোকে এইফালে আমাৰ বেটিক ঘৰ সাৰি আছে মই আৰু কাম কৰিব নালাগে আৰু বেটিকতে জানা হৈছে তাই কৰিব এইবাৰ চব কাম মই এইবাৰ আৰামছে চেয়াৰত ভৰি তুলি বহি বহি খাই থাকিলে হ'ল আৰু কি ৰাগ হৈছে দেই এই ৰাম বাপৰে এইফালে দুপৰৰ খানা যোগাৰ কৰি আছোঁ ইফালে ভাজি আছোঁ ভেন্দি ভাজা আৰু এইফালে দালি আৰু এই হৈছে আমাৰ চবৰে ফেভৰেট কাঠলৰ গুটি আৰু এই হৈছে মাছৰ ভাজা আৰু এই হৈছে ভল নহয় জিকা আৰু বেটিহঁতক দিছিলোঁ আপেল খাবা তাই আপেল খাই কি বা চিন্তা কৰি আছিল ওপৰত চাই চাই খাই আছিল এইবাৰ আৰু তাই বোলে এইখিনিত বহি খাই থাকিব বেটিখিনি ডাঙৰে হ'ল আৰু ইমান সোনকালে ডাঙৰ হ'ল ধৰবাই নলওঁ দে এইবাৰ দালি আৰু কৈছে আমাৰ মা সেইটো ফেল বনাইছোঁ মই সেই কৈছে জিকাগো আছিল সেইটোতে দি মাছ গো বিলাহী আলু বঢ়িয়া কৰি বনাইছোঁ খাবা বহুত টেষ্টি হৈছিল আৰু ইফালে নৰসিংহ পাত আৰু হ'ল জগলৰি পাত আপোনালোকে কোনোবাই কাবাই চিনি পায় কিন্তু কাবাই চিনি নাপায় যাই চিনি পায় সিহঁতে যেন খায় কিন্তু হেল্থৰ কাৰণে বহুত ভাল চৰ্দি হ'লি বা জ্বৰ হ'লি বা মুখৰ সোৱাদ যদি নাপায় তেনেহ'লে মাছেদি বা মুৰ্গী মাংস দি জোল কৰি খাই বহুত টেষ্টি লাগে আৰু বেছি তেলো নালাগে বইল কৰি খাব পৰা খায় কিন্তু খালি হ'ল আপোনালোকে বহুত ভাল লাগে মোৰ বান্ধৱী আছে কেইজনমান আমাৰ ঘৰত আছে কিন্তু দামি খায় ইসোপাত বোলে চাটনিহে খায় কিন্তু তামাক কওঁ আমি এনেকৈ শাক বনাই খালে বহুত টেষ্টি লাগব কৈ তাৰমানে মই আলু ভাজি দিছিলোঁ খাইছিলা জিকাগো বনাইছিলোঁ সেলাই ভাজি দিছিলোঁ সেইখিনিকে ভাজিলোঁ এইবাৰ ভাজি আৰু ৰচুন দিয়া এইখিনিত পানী ঢালি দিলোঁ আৰু এই স্পেচিয়েল বস্তু মানে জগলৰি পাত যিটোক আমাৰ বড়ো ভাষাত কয় জগলৰি পাত অসমীয়া ভাষাত বা কি কয় নাজানো আৰু মইতো অসমীয়া ভাষাতে কৈ আছোঁ কিন্তু মই নাজানো অসমীয়া ভাষাত কি কয় এতিয়া বোলে কোৱা হয় চিনি নাপায় দি দিলোঁ বা ঢাকি দিলোঁ এইফালে বনাইছোঁ মই দালিখিনিত চম্ভাৰ দিম মানে দালিকো চম্ভাৰ দিছোঁগৈ কিন্তু অলপ মানে কম হৈছে তেল চেল সেইকাৰণে আৰু মই অলপ তেল দিয়া তাতে পিঁয়াজ দিলোঁ আৰু নৰসিংহ পাতকেইখনমান দিয়া এইবাৰ মই দালিখিনিৰ ওপৰতে ঢালি দিম আৰু এনেকৈ খালে মানে বহুত টেষ্টি হয় মিঠাতেলৰ সলনি ঘিউ দিলে বেছি ভাল লাগে কিন্তু মই আজি মিঠাতেলকে দি লওঁ যিহেতু আমাৰ টেঙা আছে মাছ আছে সেইকাৰণে মই ঘিউ নিদিলোঁ আজি এইখিনি দালিখিনি দি এইবাৰ এইখিনি অলপ উঠলাই দিম আৰু এইবাৰ হৈ গ'ল শাকখিনি এইবাৰ উঠলা হং হৈ আছে মই এইবাৰ এইখিনিতে অলপ মাছকো দি থ'ম মাছকো দি দিম মানে কাঠল গুটি হ'বলৈ কৈ তাৰমানে একো নহয় ডাইৰেক্ট এইবাৰ ভাত খোৱা সময়তে লগ পালোঁ আমি যি গৰম যিহেতু আমি পাকাতে খাওঁ আৰু এনেও পাকাতে খাওঁ চলিৰ লগত আৰু ক'ত ওপৰত খাব পাৰিম সেইকাৰণে পাকাতে খাওঁ তো এইবাৰ লৈছোঁ কাইখনত ভেন্দি ভাজা কাঠল গুটি আৰু গৈছে জিকা আৰু আলু শাক আৰু ইফালে মোৰ স্পেচিয়েল শাক মই দালি খাব টান টেষ্টি না টেষ্টি খা চাওঁ এইটো আমাৰ বেটিকতে খাই থকা এটা ফটো তুলি থলোঁ এইখিনি আমাৰ বেটিখিনি ভাত খাই আছে মই খুৱাই দিলোঁ নাখায় তাই একেলগে খাব বোলে সেইকাৰণে দে খাবাই দিওঁ আৰু চলি মানুহবিলাক একেলগে খালি পেট ভৰে বুলি কয় সেইকাৰণে মই একেলগে খাবাই দিওঁ কিন্তু মই কেতিয়াবা খুৱাই দিওঁ কোনবিলাক মই খুৱাই দিওঁ আজি তাই নিজে খাই আছে টেষ্টি না টেষ্টি লাগছে না
হা টেষ্টি লাগছে না টেষ্টি না টেষ্টি কথা টেষ্টি কথা টেষ্টি ক টেষ্টি লাগছে ক ইগো পিয় ইগো পিয় ইগো 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 চলা চলা একে পুৰা হালধিৰ দাগ লাগিছে ইখন চলা আৰু ধূলি আৰু নাযায় আৰু তাও কি কৰিম আৰু চলি মানুহতো চলা সেনেকৈ হ'ব আৰু দুদিন পাছততো পিন্ধিবই নাপাৰিব সেইকাৰণে ডোঙা লেতেৰা কৰবা আৰু খাই আছে বেটিকো ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ' এইখিনিতে সামৰি লওঁ